हेलो बंधु बान्धवीসকল সকলো ভালে কুশলে আছানে মই ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া সময় 12টা বাজিছে পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ কি বনাইছো বুলো দেখাও অকনমান সেইকাৰণে ব্লগটো আৰম্ভ কৰিছোঁ মই বনাই আছো এতিয়া দালি বনাই আছো কেক এটাও বনাই আছো আৰু সবজি কাটি থৈছো সবজিখিনি বনাব লাগিব সবজি কি কাটি থৈছো মই বেক কৰি দেখাই আছো দেই ৰঙলা কাটিলো বাৰীৰে ৰঙলা এয়া দেখিছানে আৰু এয়া সয়াবিন দিছো লগতে কাবেলি বুট পিয়াজো কাটি থৈছো নহৰু গুছাবলৈ আছে আদা অকন পিচিবলৈ আছে আৰু কেক এটা মই বনাই আছো কেকটো দেখাইছো দেই অকনমান এয়া হৈছেগে আৰু ইফালে দালি বনাই আছো ইমানে আৰু কেক বনাবলৈ মই কণী 10টা লৈছিলো তাৰে মই এটা কেক বনাই আছো বাৰু আৰু 3টা মান বনাম আৰু সেইকাৰণে মই এয়া বস্তুখিনি উলিয়াই থৈছো ড্ৰাইনিঙতে সব থৈছো আৰু এইখিনি দেখিছানে আৰু ইফালে মই ময়দাখিনি এয়া চালি থৈছো আৰু এইখিনি বস্তু মোৰ কেক বনোৱা সম্পূৰ্ণ কেক কেটা হৈ গলে মই দেখুৱাম দেই কাইলে মানে নাম আছে সেইকাৰণে মই কেক বনাইছো আৰু ইফালে আমাৰ ইয়া ৰাজেন্দ্ৰ দা হাই হাই আপুনি কি কৰিলে কৈ দিয়কচোন আজি কাইলে নাম আছে যিহেতু ন আজি মই যিখিনি কাম কৰিবলৈ সেইখিনিকে কৰিছো নামৰ কাৰণে অকমান সহায় কৰি দিছে আৰু ইফালে আমাৰ এইটো ঘৰ বনাই আছে কামৰ কিবা পৰিসীমা আছে জানো নাই কাম চলিয়ে থাকিব মৃত্যুৰ আগমুহূৰ্তলৈকে আৰু এইফালে চকী সজাই থৈছে সেইটো আমাৰ এইপিনে আমাৰ এয়া গোসাই ঘৰ এয়া দেখিছানে এইফালে এইটো বনাই দিছে অহা যোৱা কৰিবৰ কাৰণে হৈ গ'ল আমাৰ অকণমান অসুবিধা হৈছে দেই অহা যোৱা এইটো মোৰ জেৰক্স মেচিন এইটো কম্পিউটাৰ ইয়াতে আকৌ মিক্সাৰ গ্ৰাইণ্ডাৰ এইটো মেচিনটো থৈ দিছে আৰু আমাৰ টিভিটো অকণমান মানে বেয়া হৈছে সেইকাৰণে এইটো মানে খুলি লৈ গ'ল ভাইটিয়ে ইফালে মই এয়া কেকৰ ধুনীয়াকৈ পিচ বনালোঁ আৰু এইফালে এইটো কেক হৈছে এইটো কেকো মই এনেকৈ বনাম এনেকৈ পিচ কৰি কাটিম আৰু দুটামান কেক বনাম আৰু দেই কাইলৈ আইতাৰ বছৰেকীয়া সেইকাৰণে নাম পতা হৈছে আৰু পাপা ভাইটি গৈছিলে বজাৰ কৰিবলৈ এয়া পাইছেহি বজাৰ কৰি এইফালে আমাৰ ৰভা দি আছে দেই আৰু এইফালে পানী টেষ্ট কৰিছে পানীটো কেনেকুৱা হা পানী হৈ গ'ল তাত অফ কৰি থাকে যা অফ কৰি থাকে যা